ভাৰতীয় নাৰীক অপমান কৰাটো মই নিবিচাৰোঁ। টকাতকৈ মই আত্মসন্মানক বেছি প্ৰাধান্য দিওঁ। ছালৰ ৰং বগা কৰিবলৈ ফেয়াৰনেছ ক্ৰীমৰ কোনো প্ৰয়োজন নাই। কোটি টকাৰ বিজ্ঞাপন নাকচ কৰা অভিনেত্ৰী সাই পল্লৱীয়ে খুলিলে মুখ। সাম্প্ৰতিক সময়ত যুৱতীসকলে নিজকে ধুনীয়া কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ প্ৰসাধন ব্যৱহাৰ কৰে। বিশেষকৈ নিজৰ ছালখন আনতকৈ বগা কৰিবলৈ একাংশ যুৱতীয়ে যৎপৰোনাস্তি চেষ্টা কৰে। কিন্তু আন যুৱতীসকলতকৈ কিছু ব্যতিক্ৰম এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী, যিগৰাকী অভিনেত্ৰীয়ে সম্পূৰ্ণৰূপে পৰিহাৰ কৰে প্ৰসাধন সামগ্ৰী। দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী সাই পল্লৱীক হয়তো চিনি নোপোৱা মানুহ খুব কম সংখ্যক ওলাব। অভিনেত্ৰীগৰাকীৰ সাৱলীল অভিনয়ে ইতিমধ্যে মোহিত কৰিছে সকলোকে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নাকচ কৰিছে কোটিটকীয়া ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপনৰ প্ৰস্তাৱ। এই বিষয় সন্দৰ্ভত এতিয়া মুখ খুলিছে দাক্ষিণাত্যৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে। তেওঁ উল্লেখ কৰে যে এনেধৰণৰ বিজ্ঞাপন কৰা মানে ভাৰতীয় নাৰীক অপমান কৰা, যিটো কাম মই কেতিয়াও কৰিব নোৱাৰোঁ। এজন ব্যক্তিৰ ছালৰ ৰং ক'লা হ'বই পাৰে, সেই বুলি বগা হোৱাৰ ক্ৰীম ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই। অভিনেত্ৰীগৰাকীৰ এই মন্তব্যই এতিয়া আলোড়ন সৃষ্টি কৰিছে। একাংশ নেটিজেনৰ মন জয় কৰিবলৈ সক্ষমো হৈছে। অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে টকাই মানুহৰ সকলো নহয়। আমাৰ চৌপাশৰ মানুহবোৰ সুখী হৈ থাকক, সেয়াই মই বিচাৰোঁ। মালায়ালম, তামিল আৰু তেলেগু চলচ্চিত্ৰ উদ্যোগত সাই পল্লৱীয়ে অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। এণ্টাৰটেইনমেণ্ট ডেস্ক ৰিপৰ্ট, কাৰেণ্ট আছাম।